हेलो गाइस, गुड मॉर्निंग। सो लेट्स गो। आज हमारा एक न्यू ब्लॉग है। सो बहुत दिन का बाद ब्लॉग दे रहा हूँ हम हमारा चैनल पे। सो आज है माघ बिहू। हम आसामीज पीपुल है। सो आज माघ बिहू है। हमारा बिहू फेस्टिवल, मेन फेस्टिवल बिहू होता है आसामीज पीपुल का। बिहू 3 बिहू होता है, रंगाली, काती और भोगाली। सो आज भोगाली बिहू है। भोगाली बिहू की मतलब भोग मतलब खाना खाता है, सारा दिन खाना खाता है। तो आज है माघ बिहू। सो माघ बिहू में हम क्या क्या प्लान कर रहे हैं जब आप ये वीडियो में दिखाऊंगा। चल भोसड़ी के व्हाट भोसड़ी का आसामीज बोलो। सो लेट्स गो गाइस। আজি আমাৰ মাঘ বিহুত আমি আজি কি কৰিম আপোনালোকক দেখুৱাম। তো বহুত দিন ব্লগ দিয়া নাছিলোঁ, কাৰণ ব্লগ কিয় দিয়া নাছিলোঁ, চ' মানে কিবা এটা কাৰণত ব্লগ দিব পৰা নাছিলোঁ। আজি উৰুকাৰ ব্লগটো বনাইছিলোঁ কাৰণ দিব নোৱাৰিলোঁ, মানে কিবা এটা কাৰণ আছে, আপোনালোক কম পিছত কাৰণটো। আজি মাঘ বিহু। চ' মাঘ বিহুত আমি এটা ব্লগ বনাম, কি কৰিম কি নকৰিম চাই থাকক বিহু বুলি। চ' লেটছ গ' গাইজ। আমি কি কৰোঁ চাই থাকক। 2 hours later. চ' গাইজ এতিয়া পূৰা ৰেডি, পূৰা মানে এইটো মাস্ক লৈছোঁ, এখন মাস্ক লৈছোঁ, মাস্কখন ল'ম, মাস্ক লৈছোঁ, চেনিটাইজ লৈছোঁ, আৰু মেইন বস্তু আমাৰ অসমীয়া গামোচাখন, এইখন গামোচা লৈছোঁ। মেইন অসমীয়াক বচাই ৰখা মেইন কাপোৰখনেই হৈছে, কাপোৰ বুলি নহয়, এখন মানে জান বুলি ক'ব লাগিব, অসমীয়াৰ জান। এইখন নল'লে এজন অসমীয়া নহয় বুলি ক'ব লাগিব। বহুতে এখনক লৈ ৰাজনীতি খেলাই দেই, বহুতে এইখনক লৈ ৰাজনীতি খেলে, গামোচাখনক লৈ। এইটো একদম পচিবল নহয় দেই। এখন মেইন, এখন নল'লে অসমীয়া যেন কেতিয়াও নালাগে। এইখন ল'লোঁ অসমীয়াৰ জানখন। আৰু কৰোণাৰ মানুহৰ এইকেইদিন মেইন ইম্পৰ্টেণ্ট বস্তু হৈছে মাস্ক আৰু চেনিটাইজাৰ। মাস্কখন ল'লোঁ আৰু মাই এইকেইটা বস্তু দিছে, আপোনালোকক দেখুৱাম। মাই এইকেইটা বস্তু দিছে। চ' এইকেইটা লৈ এতিয়া আমি যাম তাত। এনেকৈ আমি মানে মেজিৰ ওচৰত সেৱা জনাবলৈ আহিলোঁ। লগতে আপোনালোকৰ কাৰণেও জনাইছোঁ যাতে নতুন বৰ্ষ বিহুতি সকলো যাতে ভালে থাকক, আৰু বেমাৰ আজাৰ একো নহয়, তেনেকৈ সকলোৰে প্ৰতি এনেকৈ সেৱা জনাইছোঁ। আৰু এইবাৰ মেজিটো বনোৱা নহ'ল, কাৰণ আজিকালি এনেকুৱা হৈ পৰিছে কাৰো প্ৰতি কাৰো সময় নাই। আৰু আমি সৰুকালত মেজি বনাইছিলোঁ, আজিকালি সৰুকালত মেজিটো বাদেই দিয়ক। আজিকালি শিশুকালত ল'ৰাবোৰ ছোৱালীবোৰে গেমৰ প্ৰতি বেছি আকৃষ্ট হৈছে, আৰু মানে ছ'চিয়েল মিডিয়াৰ প্ৰতি বেছি আকৃষ্ট হৈছে। সেইকাৰণে বিহুটি এনেকৈ মানে কৰিব লগা হৈছে আৰু।
দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰোৱানা প্ৰেমৰ যুত বাসনা The next day. প্ৰেমৰ যুত বাসনা এনেকৈ মামাহঁতৰ আইতাক সেৱা জনালোঁ আইতাই বহুত আশীৰ্বাদ দিলে এনেকৈ জ্যেষ্ঠজনক সেৱা জনাই গৈছিলোঁ মামাহঁতৰ আইতা আমাৰ এইটো জেঠীমাই পিঠা দিছে এই পিঠা পনা খাইলোঁ পিঠা পনা খাই আৰু জেঠীমা এটা নতুন মিঠাই বনাইছে মানে আপোনালোকক দেখুৱাম মিঠাইটো কেনেকুৱা মানে নতুন ষ্টাইলত লাড়ু এটা বনাইছে এই লাড়ুটো জেঠীমা আনিছে মানে এইটো লাড়ু বনাইছে নতুন চিষ্টেমত কিবা মিঠাই গম পায় কিন্তু এইটো এটা লাড়ু আৰু লাড়ু যেনেকুৱা সোঁত সেনেকুৱা ছেইম সোঁত আৰু চিষ্টেম এনে কিনি অনা মিঠাই গম পায় দামী মিঠাই এনেকুৱা গম পায় আৰু কিন্তু বৰ সোঁত লাগিল খাই বৰ মানে ভাল লাগিছে খাই এনেকৈ জেঠীমাক সেৱা জনাই মই নেক্সট গ'লোঁ পেহীহঁতৰ ঘৰত মানে আমাৰ ঘৰৰ সকলো মানে আলহী ওচৰতে মানে আলহী নহয় ঘৰৰ মানুহবোৰ ওচৰতে পেহী জেঠীমা মামাহঁতৰ ঘৰৰ ওচৰত এনেকৈ পেহীকো সেৱা জনালোঁ পেহীও আশীৰ্বাদ দিলে এনেকৈ লাষ্টত আমাৰ সকলোতকৈ মানে বয়সীয়াল আইতাৰ ঘৰত মানে কাষতে চোতালৰ এইটো হৈছে আমাৰ বয়সীয়াল আইতা মিনিমাম 90+ হৈছে মিনিমাম 95+ হোৱা বুলি শুনিছোঁ কিন্তু 100ও হ'ব পাৰে আইতাই ভালকৈ নাজানে কিন্তু এতিয়ালৈ নাজানিলেও কিন্তু কামবোৰ বহুত মানে কাম কৰি থাকে গৰু চোৱাৰ পৰা বহুত কাম কৰে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা আৰু প্ৰণামটো দিয়া মোক প্ৰণামটো দিয়া আৰু দমঘৰ মাৰিল মাৰিল লগত দমঘৰ শেষত মাক সেৱা জনালোঁ মাক ভাইটি আৰু মই একেলগে সেৱা জনালোঁ চাই থাকক চ' গাইজ এয়া ব্লগ আৰু মানে আজি ব্লগটোত এইখিনিয়ে বিহু বুলি দেখুৱালোঁ মানে ইমান মানে বিহু বুলি সাজ কৰা নাই এইবাৰ মানে চিম্পুল বিহু পাতিছে কাৰণ মানুহৰ অৱস্থা ইমান ভাল নহয় কৰোণাৰ সময় চ' বিহুবোৰো চিম্পুল মানে যদিও চিম্পুল কিন্তু এটা বিহু বুলি আনন্দ ফূৰ্তি থাকে আৰু সেই ফূৰ্তিটো লৈ মই ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ এনেকৈয়ে বিহু খালোঁ আৰু আজি প্ৰথম দুমাহীত আমি জ্যেষ্ঠজনক সেৱা জনাওঁ এই প্ৰথম দুমাহীৰ এইটোৱেই মানে পৰম্পৰা সকলোৱে জ্যেষ্ঠজনক সেৱা জনায় মোমাকবোৰ ভাগিনবোৰক সেৱা জনায় এনেকৈয়ে আমাৰ মামাও আহিছিল আমাক সেৱা জনাইছে এনেকৈয়ে আমিও সেৱা জনাইছোঁ আইতা পেহী মা এনেকৈ আজি ব্লগটো সমাপ্ত কৰিলোঁ সকলোকে নৱবৰ্ষৰ বিহুৰ আন্তৰিকতা শুভেচ্ছা থাকিল চ' ব্লগটো শেষ কৰিলোঁ চ' আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু অলপ মানে ভিডিঅ'বোৰ চাই থাকিব এনেকৈ বাই টাটা